নাই নকৰে চোকা ল'ৰা তেওঁলোকে প্ৰথমতে চাই থাকে মই কেনেকে ইনভেষ্টমেণ্ট বেংকাৰ্ছ হম কেনেকে মই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ পৰিম কেনেকে মই ফাইনেন্সিয়েল কনসালটেন্ট হম এই ক্ষেত্ৰবিলাকত এতিয়াও অসমীয়া ল'ৰা ছোৱালী এক্সপ'জ হোৱাই নাই উই আৰ ষ্টিল লিভিং ইন দ্য মেণ্টেলিটি which is 30-40 years old আজি ৰিলায়েন্সত চাকৰি পোৱাটো এইটো এটা গৌৰৱৰ কথা টেটত চাকৰি পোৱাটো ৰিলায়েন্সত চাকৰি পোৱাটো গৌৰৱৰ কথা বিকজ টেটত মই দৰমহা এট এনি পইণ্ট অফ টাইম টিল ৰিটায়াৰমেণ্ট 50,000তকৈ ওপৰত নিদিওঁ ৰিলায়েন্সত যদি ভাল কাম কৰে পাৰ মান্থত ইউ কেন ড্ৰ 50 lakhs এই ৰাস্তাবিলাক খুলি যাব লাগিব এতিয়া অসমৰ মই কেইদিনমান আগতে ফ্লাইটত যাওঁতে ল'ৰা এজন লগ পাইছিলো মোৰ লগতে কাষৰ চিটত বহি গৈছিল বাবা কি কৰা বোলে মই 2 মাহৰ কাৰণে দাদা ছুটি লৈ আহিছো মই নেভেল শ্বিপত কাম কৰোঁ উৎসুক হলো কি নেভেল শ্বিপ বোলে দাদা মই জাহাজত থাকো 6 মাহ মই সাগৰত থাকো 6 মাহ মই পানীত থাকো মাটিৰ ঘৰত আহো 2 মাহ দিনত আৰু মাটি আৰু পানীতে মোৰ সম্পৰ্ক যে মই মাটিত থাকো 6 মাহ পানীত থাকো 6 মাহ কিমান টকা দৰমহা পোৱা বোলে পাৰ মান্থ 2.5 lakhs